যৌৱনে আমনি কৰে অসমীয়া চিনেমা জগতৰ আটাইতকৈ সফল চিনেমা যৌৱনে আমনি কৰে বাণিজ্যিকভাৱে বৰষৰ ৰাণী বিষয়াৰ বাপেক আশোক কুমাৰ বিষয়াই পৰিচালনা কৰা যৌৱনে আমনি কৰে এই চিনেমাখনে অসমীয়া চিনেমা জগতৰ এটা নতুন ধাৰাৰ সৃষ্টি কৰিছিল সেইটো সময়ত কিবা এটা বলিউডৰ চিনেমা ফিল হৈছিল বৰষৰ ৰাণী বিষয়া আৰু তেওঁৰ ভায়েক অংকুৰ বিষয়াই অভিনয় কৰিছিল এই চিনেমাখনত মানে বাপেকৰ এই চিনেমাখনত আজিৰ সময়ত যদি যৌৱনে আমনি চিনেমাখন যদি ৰিলিজ কৰা হলে হয় তেনেহলে সাগে ৰঘুপতি চিনেমাখনে যিমান ইনকাম কৰিছে তাতকৈ বেছি কৰিলে হয় সমসাময়িকভাৱে তুলনামূলকভাৱে যৌৱনে আমনি কৰে চিনেমাখনক টক্কৰ দিব পৰা এতিয়ালৈ অসমীয়া চিনেমা ৰিলিজ হোৱা নাই সেই সময়ত মানে 1988 চনত ৰিলিজ হোৱা যৌৱনে আমনি কৰে চিনেমাখনৰ টিকটৰ দাম আছিল মাত্ৰ 7 টকাৰ পৰা 15 টকা আৰু সেই সময়তে 2 কৰোৰ 25 লাখ টকা কৰিছিলে তেতিয়া আকৌ অসমীয়া চিনেমাৰ মন্দাৱস্থা চলি আছিল আৰু সেই অসমীয়া চিনেমাখনে মানে যৌৱনে আমনি কৰে চিনেমাখনে এটা আশাৰ বতৰা লৈ আহিছিল অসমীয়া চিনেমা জগতলৈ বুকু দুৰু দুৰু গীতটোৱে সঁচাকৈ অসমৰ ৰাইজৰ মাজত বুকু দুৰু দুৰু কৰি দিছিল যৌৱনে আমনি কৰে চিনেমাখনে আৰু সেই সময়ত বলিউডৰ সিঙ্গাৰ কুমাৰ চানু উদিত নাৰায়ণ আদি বহুতো জনপ্ৰিয় বলিউডৰ গায়কক গান গোৱাইছিল আৰু যৌৱনে আমনি কৰে চিনেমাখনতো বলিউডৰ সিঙ্গাৰৰ উদিত নাৰায়ণ কুমাৰ চানুৰ গান আছে এতিয়া শুনিছো যৌৱনে আমনি কৰে অসমীয়া চিনেমাখনৰ পাৰ্ট 2 আহি আছে একচুয়ালি মই যৌৱনে আমনি কৰে চিনেমাখনত মানে সৰু থাকতে ভিচিডিত চাইছিলো মানে সিডিৰ কেছেটত চাইছিলো লগাই পেলাই হেতু সময়তে বহুত ভাল লাগিছিল এতিয়া আমাৰ মাজত এটা উৎকণ্ঠা আছে যৌৱনে আমনি কৰে পাৰ্ট 2 আহিব আমি চাম ভাল লাগিব হেতু উৎকণ্ঠাৰে বাট চাই আছো গটিকে এনে ধৰণৰ কেছ ষ্টাডিৰ ওপৰত ভিডিও আপোনালোকৰ মাজলৈ লৈ আহি থাকিম এইটো পেজত গটিকে পেজটো ফলো কৰি দিব পাপু A to Z পেজটো ফলো কৰি দিব লগতে ভিডিওটো ভাল পালে লাইক শেয়াৰ কমেন্ট কৰি দিব আজিলৈ এৰিছো ধন্যবাদ জয় আই অসম